আপোনালোকে দেখিবলৈ পাইছে এই তিনিটা কাৰেণ্টৰ বস্তু। প্ৰায় মানুহে এই তিনিটা বস্তু ঘৰত ব্যৱহাৰ কৰি থাকে, কিন্তু সকলোৱে নাজানে এইকেইটা বস্তুৱে কিমান কাৰেণ্ট ইউজ কৰে, কিমান ইউনিট বিল উঠে। আপুনি জানি আচৰিত হৈ যাব। মই আজি আপোনালোকক এটা এটাকৈ কেলকুলেট কৰি দেখুৱাম এইকেইটা বস্তু 1 ঘণ্টা সময় ইউজ কৰিলে কিমান ইউনিট বিল উঠিব, কিমান টকা বিল উঠিব, এদিন ইউজ কৰিলে কিমান ইউনিট বিল উঠিব, 1 মাহ ইউজ কৰিলে কিমান ইউনিট বিল উঠিব, কিমান টকা হ'ব। মই গোটেইখিনি বস্তু ভাঙি পাতি হিচাপ কৰি দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালেহে গোটেইখিনি বস্তু বুজিব পাৰিব। আৰু মই এইটো চেনেলত এনেকুৱা হেল্পফুল ভিডিঅ' বনাই থাকোঁ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। এই তিনিটা বস্তু আমি সকলোৱে চিনি পাওঁ। এইটো হ'ল এটা কাৰেণ্টৰ চৌকা। এইটো মানুহে ঘৰত ৰন্ধা কামত ব্যৱহাৰ কৰি থাকে। আৰু এইটো হ'ল এটা হিটাৰ। এইটো মানুহে পানী গৰম কৰাৰ বাবে ব্যৱহাৰ কৰি থাকে। আৰু এইটো জগৰ নিচিনা, এইটো এটা হিটাৰ। এইটো মানুহে বেছিভাগ চাহ বনোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি থাকে আৰু বেলেগ বেলেগ কামতো ব্যৱহাৰ কৰে। মই এটা এটাকৈ গোটেইখিনি হিচাপ কৰি দেখুৱাম। মই প্ৰথমতে পানী গৰম কৰা হিটাৰটো দেখুৱাই লৈছোঁ। 1 ঘণ্টা সময় ইউজ কৰিলে কিমান ইউনিট বিল উঠিব। ইয়াৰ হিচাপ কৰিবলৈ পোনপ্ৰথমতে আমাৰ জানিব লাগিব এই হিটাৰটো কিমান ৱাটৰ আছে। ইলেক্ট্ৰিকেল প্ৰতিটো বস্তুতে লিখা হৈ থাকে এইটো কিমান ৱাটৰ। যেনেকৈ এইটো হ'ল হিটাৰৰ কভাৰ। ইয়াৰ চাওক কভাৰত লিখা হৈ আছে এই হিটাৰটো 2000 ৱাটৰ আছে। মই এই কভাৰৰ পৰা এই হিটাৰটো ওলাইছোঁ। এতিয়া আমি জানিলোঁ এই হিটাৰটো 2000 ৱাটৰ আছে। এতিয়া আমাৰ হিচাপটো ওলাব লাগে এই হিটাৰটো 1 ঘণ্টা সময় ইউজ কৰিলে কিমান ইউনিট বিল উঠিব, কিমান টকা বিল উঠিব। ইয়াৰ বাবে আমাৰ পোনপ্ৰথমতে এটা বস্তু বুজিব লাগিব, তেতিয়াহে আমি ইয়াৰ হিচাপটো কৰিব পাৰিম। কাৰেণ্টৰ 1000 ৱাটৰ বস্তু 1 ঘণ্টা সময় কাৰেণ্টত ইউজ কৰিলে 1 ইউনিট বিল উঠে। এই কথাটো পোনপ্ৰথমতে আমাৰ বুজিব লাগিব, তেতিয়াহে আমি হিচাপটো কৰিব পাৰিম, নহ'লে ইয়াৰ হিচাপ কেতিয়াও ওলাব নোৱাৰিম। 1000 ৱাটৰ বস্তু 1 ঘণ্টা সময় ইউজ কৰিলে 1 ইউনিট বিল উঠে। এইটো আমি এনেকৈও ক'ব পাৰোঁ 1 কিলো ৱাটৰ বস্তু 1 ঘণ্টা সময় ইউজ কৰিলে 1 ইউনিট বিল উঠে। তাৰমানে 1000 ৱাটে 1 কিলো ৱাট হয়। যেনেকৈ আমি ঘৰত ব্যৱহাৰ কৰোঁ 9 ৱাটৰ LED বাল্ব, 20 ৱাটৰ LED বাল্ব, 60 ৱাটৰ ফেন, 200 ৱাটৰ ফ্ৰিজ। এনেকৈ চবকেইটা হিচাপ কৰি যদি 1000 ৱাট হয় তেনেহ'লে 1 কিলো ৱাট হ'ব। কেতিয়াবা 1000 ৱাটৰ ওপৰতো বস্তু থাকে, যেনেকৈ এই হিটাৰটো 2000 ৱাটৰ আছে। এতিয়া আমি এই হিটাৰৰ হিচাপটো কৰি চাওঁ। এই হিটাৰটো হ'ল 2000 ৱাটৰ। এইটো যদি আমি 1 ঘণ্টা সময় ইউজ কৰোঁ তেনেহ'লে 2 ইউনিট বিল উঠিব। আমি জানো 1000 ৱাটৰ বস্তু 1 ঘণ্টা সময় ইউজ কৰিলে 1 ইউনিট বিল উঠে। এইটো 2000 ৱাটৰ আছে। এইটো যদি আমি 1 ঘণ্টা সময় ইউজ কৰোঁ তেনেহ'লে 2 ইউনিট বিল উঠিব। ধৰক আপুনি এইটো ডেইলি ঘৰত 3 ঘণ্টা সময় ইউজ কৰি আছে। যদি ডেইলি আপুনি এইটো ঘৰত 3 ঘণ্টা সময় ইউজ কৰে তেনেহ'লে 6 ইউনিট বিল উঠিব। মই সহজভাৱে দেখুৱাইছোঁ যাতে সকলোৱে ভালদৰে বস্তুখিনি বুজি পায়। 1 ইউনিটৰ দাম যদি 5 টকা 30 পইচা হয়, এইটো বিলত 1 ইউনিটৰ দাম 5 টকা 30 পইচা ধৰিছে। আপুনি আপোনাৰ বিলত চাই ল'ব পাৰ ইউনিটত কিমান টকা লয়। যদি 1 ইউনিটৰ দাম 5 টকা 30 পইচা হয় তেনেহ'লে 6 ইউনিটৰ দাম কিমান হ'ব, এই দুইটা যদি আমি পূৰণ কৰোঁ তেনেহ'লে হ'ব 31 টকা 80 পইচা, যিটো আমাৰ এদিনৰ বিল। এনেকৈ যদি আমি ৰেগুলাৰ 1 মাহ ইউজ কৰোঁ তেনেহ'লে কিমান টকা হ'ব। যদি আমি 30ৰে 31 টকা 80 পইচাক যদি আমি পূৰণ কৰোঁ তেতিয়া হ'ব 954 টকা। তাৰমানে আমি এই হিটাৰেৰে পানী গৰম কৰাৰ বাবদ মাহত 954 টকা বিল দিব লাগে। আশা কৰোঁ গোটেইখিনি বস্তু বুজি পাইছে। এতিয়া আহক আমি এই চাহ বনোৱাৰ হিটাৰৰ হিচাপটো কৰি চাওঁ। 1 ঘণ্টা সময় ইউজ কৰিলে কিমান ইউনিট বিল উঠিব, কিমান টকা বিল উঠিব। প্ৰথমতে আমাৰ জানিব লাগিব এই হিটাৰটো কিমান ৱাটৰ আছে। এয়া চাওক হিটাৰত লিখা হৈ আছে এই হিটাৰটো 1800 ৱাটৰ আছে। আমি জানো 1000 ৱাটৰ বস্তু 1 ঘণ্টা সময় ইউজ কৰিলে 1 ইউনিট বিল উঠে। তেনেহ'লে প্ৰথমতে আমাৰ এইটো কিলোৱাট বনাই ল'ব লাগিব। আমি জানো 1000 ৱাটে 1 কিলো ৱাট হয়। আমি যদি 1800ক 1000ৰে হৰণ কৰোঁ তেতিয়া আমি পাম 1.8 কিলোৱাট। তাৰমানে এই হিটাৰটো 1.8 কিলোৱাটৰ আছে। এইটো যদি আমি 1 ঘণ্টা সময় ইউজ কৰোঁ, আমি যদি এই দুটা পূৰণ কৰোঁ তেনেহ'লে হ'ব 1.8 ইউনিট। তাৰমানে এইটো 1 ঘণ্টা সময় ইউজ কৰিলে 1.8 ইউনিট বিল উঠিব। ধৰক আপুনি ডেইলি 5 ঘণ্টা সময় যদি এইটো ইউজ কৰে তেনেহ'লে
5 যদি 1.8 ইউনিটক যদি পূৰণ কৰে তেনেহ'লে হ'ব 9 ইউনিট। তাৰ মানে 5 ঘণ্টা সময় যদি আপুনি এদিনত এই হিটাৰটো ইউজ কৰি আছে তেনেহ'লে আপুনি 9 ইউনিটৰ বিল ভৰিব লাগিব। 1 ইউনিটৰ দাম যদি 5 টকা 30 পইচা হয় তেনেহ'লে 9 ইউনিটৰ দাম হ'ব 47 টকা 70 পইচা, যিটো আপোনাৰ এদিনৰ বিল। আৰু 1 মাহৰ যদি বনায় তেনেহ'লে 30 যদি পূৰণ কৰে তেনেহ'লে হ'ব 1431 টকা, যিটো আপুনি চাহ বনোৱাৰ হিটাৰৰ বাবদ কাৰেণ্ট বিল ভৰি আছে। তাৰপিছত এইটো চাওক কাৰেণ্টৰ চৌকা, যিটো আমি ৰন্ধা কামত ব্যৱহাৰ কৰি থাকোঁ। প্ৰথমতে আমাৰ জানিব লাগিব এইটো কিমান ৱাটৰ আছে। ইয়াৰ ৱাটটো চাবলৈ হ'লে ইয়াৰ ভিতৰত যিটো স্প্ৰিং লগোৱা থাকে সেই স্প্ৰিঙৰ মতেহে আপোনাৰ হিচাপটো কৰিব লাগিব। যদি স্প্ৰিংটো 2000 ৱাটৰ থাকে তেনেহ'লে 2000 ৱাট ধৰিব লাগিব। যদি 3000 ৱাট থাকে তেনেহ'লে 3000 ৱাট ধৰিব লাগিব। যেনেকৈ ধৰক ইয়াৰ দুটা স্প্ৰিং মোৰ হাতত আছে, এটা হ'ল 2000 ৱাটৰ আৰু এটা হ'ল 3000 ৱাটৰ। 2000 ৱাটৰ স্প্ৰিংটো অলপ মিহি থাকে আৰু 3000 ৱাটৰ স্প্ৰিংটো অলপ ডাঙৰ থাকে। আপোনাৰ চৌকাত যিটো স্প্ৰিং লগোৱা হৈ আছে সেইটো যদি 3000 ৱাটৰ হয় তেনেহ'লে 1 ঘণ্টা সময় ইউজ কৰিলে কিমান টকা বিল উঠিব? আমি জানো 1000 ৱাটৰ বস্তু 1 ঘণ্টা সময় ইউজ কৰিলে 1 ইউনিট বিল উঠে। তেনেহ'লে 3000 ৱাটৰ বস্তু 1 ঘণ্টা সময় ইউজ কৰিলে 3 ইউনিট বিল উঠিব। যদি 2 ঘণ্টা সময় ইউজ কৰে তেনেহ'লে 6 ইউনিট বিল উঠিব। যদি আপুনি ডেইলি 2 ঘণ্টা সময় এইটো চৌকাটো ইউজ কৰি আছে তেনেহ'লে ডেইলি আপোনাৰ 6 ইউনিট বিল উঠিব। যদি 1 ইউনিটৰ দাম 5 টকা 30 পইচা হয় তেনেহ'লে 6 ইউনিটৰ দাম হ'ব 31 টকা 80 পইচা, যিটো আপোনাৰ এদিনৰ কাৰেণ্টৰ বিল। এনেকৈ যদি আপুনি 30 দিনৰ হিচাপ কৰে তেনেহ'লে যদি 30ৰে 31 টকা 80 পইচাক যদি পূৰণ কৰে তেনেহ'লে হ'ব 954 টকা। আৰু যদি এইটো আপুনি ডেইলি 4 ঘণ্টা সময় ইউজ কৰে তেনেহ'লে 4ৰে যদি আমি পূৰণ কৰোঁ তেনেহ'লে হ'ব 1980 টকা। এনেকৈ আপোনালোকে হিচাপটো কৰিব পাৰে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি কিবা জানিব লগা থাকে তেনেহ'লে কমেণ্ট কৰিব।